আজি কুকাৰত মই খাচী মাংস বনাম। তো কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। নহৰুখিনি মই খুন্দনাত থেতেলি লৈছোঁ আৰু পিঁয়াজ লৈ লৈছোঁ 6-7টামান, আলু লৈছোঁ 4টামান, লগতে আৰু আদা এটা কৰি লৈছোঁ। আদাখিনি মই কাটি কুটি গোটেইখিনি গুড়ি কৰি লৈছোঁ। এতিয়া মাংসখিনিতে মই গোটেইখিনি বস্তু দি দিয়া গ'ল। নহৰুৰ পৰা আদি কৰি আদা চাদা যিখিনি আছিলে গোটেইখিনি দি দিছোঁ। এতিয়া দিয়া গৈছে জিৰা 1.5 চামুচমান আৰু দিয়া গৈছে জলকীয়া 1.5 চামুচ, লগতে দিয়া গৈছে নিমখ, কাশ্মীৰী মিৰ্চ দিছোঁ, মিট মছলাও দিয়া হৈছে। এতিয়া মই আটাইখিনি এনেকৈ সানি লওঁ মছলাৰ সৈতে। তেলখিনি কুকাৰত গৰম হ'বলৈ দিছোঁ, তেতিয়ালৈ এইখিনি সানি লওঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া আটাইখিনি তাতে দি দিছোঁ কুকাৰটোত। কুকাৰত মই প্ৰায় 6-7টামান চিটি দিম। দেখিছেনে? ইয়াতে মই আকৌ গৰম মছলা দিছোঁ। গৰম মছলাখিনি দি লৈ এবাৰ আকৌ লৰাই দিছোঁ। এতিয়া চিটি আহিবলৈ এৰি দিম। 6-7টামান চিটি আহিলে আকৌ ঢাকোনখন খুলি দিয়া যাব। হৈ গ'ল। এয়া কুকাৰৰ পৰা এতিয়া ঢাকনখন খুলি দিছোঁ। দেখিছেনে কেনেকুৱা হৈছে? এতিয়া ইয়াতে আলু দি দিম। আলু 4টা লৈছিলোঁ যে কাটি, আলুখিনি মই ইয়াতে দি দিম। আলুখিনি দি আকৌ ঢাকোন মাৰি দিম মই কুকাৰত। এতিয়া আকৌ 6-7টামান চিটি আহিবলৈ দিম। হৈ গ'ল চিটি অহা। এতিয়া চাবচোন কেনেকুৱা হয়। হৈ গৈছে। কেৰাহীত মই আকৌ ট্ৰান্সফাৰ কৰি দিছোঁ কুকাৰৰ পৰা। দেখিছেনে কেনেকুৱা হৈছে? খাবলৈ খুব ধুনীয়া হয় আৰু সোনকালে সিজি উঠে মাংসটো। এনেকৈ খাচী মাংস বনাই কৰি খাই চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব খাই। যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লাইক কৰি দিব, এটা ছাবস্ক্ৰাইব কৰি দিব।